Hi friends, welcome to my YouTube channel Bikhekhassam. এইটো পুখুৰী দেখিছে ইয়াত আমি ৰৌ গোল্ডেন কাপ গাছ কাপ মিৰিকা হেবিলাক মাছৰ পোনা এৰিছো আপোনাৰ 650 টকা কেজি কে আপোনাৰ পাৰ কেজি 30-40 টা মান পোনা উঠিছে আৰু ঠিক আছে আজি ভিডিও এটা কৰিছো ইউটিউবত দিম বুলি কেজন মানে চাবও পাৰিব ভিডিওটো আৰু ইউটিউবত মোৰ ভিডিওটো সংৰক্ষিত হৈও থাকিব এই গতিকলৈ মই ভিডিওটো কৰিছো যিদিনা আমি মাছ ধৰিম সেইদিনা আপোনালোকক আকৌ আৰু এটা ভিডিও দিম এনেকৈ এই কণ পোনাবিলাক কিমান ডাঙৰ হৈছে দেখাম চাৰিওকাষ লেতেৰা হৈ আছে আৱৰ্জনাৰ ভৰি আছে এইটো সাফ চিকুণ কৰিব লাগিব দুই এদিনতে এতিয়া যেহেতু খুব বৰষুণ দিছে সেই গতিকলৈ এইকেদিন নোৱাৰিছো ৰ'দ দিলে ইয়াত এজন মানুহ লগাই এই চাৰিওকাষটো সাফ চিকুণ কৰাব লাগিব আৰু ৰ'দ দিলে হয়তো মাছবিলাকে খেলিব আৰু আমি দেখিও পাম ঠিক আছে বৰ বেছি দীঘলীয়া নকওঁ দৰ্শকসকলে